আজি 15 আগষ্ট 2025 ভাৰতৰ 79 সংখ্যক স্বাধীনতা দিৱস। 1947 চনৰ 15 আগষ্টত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল আৰু সেয়ে আজি আমি ভাৰতৰ মুক্ত নাগৰিক। কিন্তু এই সংগ্ৰামখন অতি কঠিন আছিল আৰু আজি আমাক স্বাধীনতা প্ৰদান কৰা সকলো সাহসী যোদ্ধালৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। গান্ধীজী, নেতাজী সুভাষ চন্দ্ৰ বসু, ভগৱত সিং, কাশীৰ ৰাণী লক্ষ্মীবাই, চৰ্দাৰ বল্লভভাই পেটেল, জৱাহৰলাল নেহেৰু আৰু হাজাৰ হাজাৰ সাধাৰণ মানুহলৈকে সংঘবদ্ধ সংগ্ৰামে ভাৰতৰ স্বাধীনতা কঢ়িয়াই আনিছিল। আজি সেই সকলো মহান বীৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দিন। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু 1947 চনৰ 15 আগষ্টত দিল্লীৰ লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু সেই তেতিয়াৰ পৰা 15 আগষ্টৰ দিনটো ভাৰতৰ স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। ভাৰত আমাৰ মাতৃ, আমি মাতৃ ভাৰতৰ সন্তান, আমি ভাৰতীক মাতৃৰ দৰে ভাল পাম আৰু আগবাঢ়ি যাম। আমি প্ৰতি বছৰৰ 15 আগষ্টৰ দিনা আমি স্বাধীনতা দিৱস পালন কৰোঁ। স্বাধীনতা দিৱস ভাৰতৰ নাগৰিকৰ বাবে এক বিশেষ দিন। স্বাধীনতা সংগ্ৰামীসকলক মোৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি আৰু সন্মান জনাওঁ। স্বাধীনতা দিৱস ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়। আজিৰ দিনটো আমি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীত গাওঁ। মহান বীৰসকলক মোৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জনাওঁ। আজি তেওঁলোকৰ কাৰণে আজি আমি ভাৰতৰ মুক্ত নাগৰিক হৈ আছোঁ। শেষত মই সকলোকে স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম। জয় হিন্দ, ভাৰত মাতা কি জয়। সকলোকে স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা। জয় হিন্দ।